বন্ধুসকল, এটা ফুল অটোমেটিক ইনভাৰ্টাৰ কেনেকৈ টায়াৰবোৰ কানেকশ্যন কৰা হয়, কোনটো টায়াৰ ক'ত কানেকশ্যন কৰা হয়, 1 নম্বৰ আৰু 2 নম্বৰ পাৰ্টটো দিয়া আছে। চেনেলত গৈ চাব পাৰে। যদি এইটো ভিডিঅ'ত আপোনালোকে চাইছে তেতিয়াহ'লে একো বুজি নাপাব। 1 নম্বৰ 2 নম্বৰ পাৰ্টটো চাব লাগিব। ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। চেনেলত গৈ হ'লেও আপোনালোকে চাব পাৰিব। বন্ধুসকল, 2 নম্বৰ পাৰ্টটো এইখিনিতে সামৰণি মাৰিছিলোঁ। 3 নম্বৰ পাৰ্টটো আৰম্ভ কৰিব লওক। এতিয়া চাওক, কেপাচিটাৰ এইটো মাইনাছ পইণ্ট হয়, এফালে মাইনাছ। এতিয়া গ্ৰাউণ্ডটোত মাইনাছটো যিটো মাজৰ গ্ৰাউণ্ড ট্ৰেন্সফৰ্মাৰটো, এইটো মাইনাছ পইণ্টটো কেপাচিটাৰটো লগাম। এইটো শ্লিপ পাইপ ভৰাই লৈছোঁ, নহ'লে শ্বৰ্ট হ'ব পাৰে। এতিয়া এইটো যিটো DC কাৰণে বেটেৰী চাৰ্জিঙো হ'ব, আৰু এই দুটা টায়াৰতে আমাৰ ইনভাৰ্টাৰটোৰ ছাপ্লাইটো আহিব। এইটো লগাই ল'লোঁ, এটা দুটা। এতিয়া এটা টায়াৰ লৈ লৈছোঁ, কপাৰ টায়াৰ হয় এইটো। কেপাচিটাৰটোত লগাইছোঁ। চব কেপাচিটাৰটো লগাবলৈ নহ'লে সুবিধা নহয় কাৰণে পজিটিভ ফালে লগাই লৈছোঁ কেপাচিটাৰটো। এইখিনিতে ডায়াৰ দুটা লগাম, ইফালে এটা এফালে এটা লগাম ডায়াৰ। এই ট্ৰেন্সফৰ্মাৰটো চাৰ্জিঙৰ কাৰণে হয়, ডায়াৰকেইটা চাৰ্জিঙৰ কাৰণে যাব। পজিটিভ ফালে লগাব ডায়াৰ দুটা। 1 নম্বৰ পাৰ্টটোত 2 নম্বৰ পাৰ্টটোত কোৱা আছে এইবোৰ কথা, চাই লওক। চক দুইফালে 12 থাকিব ট্ৰেন্সফৰ্মাৰটো। এই ডায়াৰ দুটাত লগাব লাগিব। যিটো টায়াৰ লগালেও হ'ব, কোনো কথা নাই। ট্ৰেন্সফৰ্মাৰটো 12 ইফালেও 12 ইফালেও 12। চক এইটো কোনো উল্টা পুল্টা বুলিবলৈ নাই, যোনটো দুয়োফালে দিলেও হ'ব। কেপাচিটাৰ দুটাত চিংগুল টায়াৰটো কানেকশ্যন কৰিব লাগিব। চল্টিং কৰি ল'লোঁ। চক এনেকুৱাকৈ কানেকশ্যন কৰিব লাগিব চাৰ্জিঙৰ কাৰণে। এতিয়া এই ৰিলেকেইটা দেখিছে, ৰিলেকেইটা কানেকশ্যন কৰিব লাগিব। এইটো বেছি দীঘল হৈ আছে, কপাৰ যিটো টায়াৰ হয় এইটো অকণমান কাটি দিছোঁ আগকেইটা। বন্ধুসকল, এই যিটো AC কাৰেণ্ট হয়, এতিয়া AC এইটো ৰিলেটোত লগাব লাগিব। ভালকৈ ৰিলেট লগোৱাবোৰ নেদেখিব পাৰে, মই বেলেগ এটা ভিডিঅ' বনাই দিম আপোনালোকক। ৰিলেকেইটা কেনেকৈ কানেকশ্যন কৰিব লাগে এইটো ভিডিঅ'ত ভালকৈ নেদেখিব পাৰে। এইকেইটাই ফুল অট'মেটিক কৰিব, আমাৰ ৰিলেকেইটাই সকলো কামখিনি কৰিব। বন্ধুসকল, এইখিনিতে আৰু এটা কথা জনাই থৈছোঁ, ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। এতিয়া বেটেৰী টায়াৰকেইটা কানেকশ্যন কৰিছোঁ, চব পজিটিভ আৰু নিগেটিভ। যিকেইটা ডায়াৰ ফালে লাগি আছে সেইটো পজিটিভ লগাব লাগিব, তাত যিটো গ্ৰাউণ্ড মাজৰ সেইটো নিগেটিভটো লগাব, বেটেৰী ছাপ্লাইটো আহিব। চক বন্ধুসকল, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। নেক্সট পাৰ্টটো আকৌ পাব। সম্পূৰ্ণকৈ শিকিবলৈ হ'লে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।